আমি যেতিয়া এজন দুখীয়া মানুহক, দৰিদ্ৰ মানুহক, অসহায় লোকক দান কৰোঁ বা কোনো ভিক্ষাৰীক, খোজনীয়া মগনীয়াক দান কৰোঁ, তেতিয়া আমাৰ মনৰ মাজত সুখ অনুভৱ কৰোঁ আৰু মনটো আনন্দত উপচি পৰে। এনেকুৱা আৰু বহুত কিছুমান মানুহ আছে, বহুত ধৰণৰ মানুহ আছে, যিসকলে এনে দৰিদ্ৰ অসহায় লোকৰ মাজলৈ গৈ বিনা স্বাৰ্থত, কোনো স্বাৰ্থ নথকাকৈ তেওঁলোকক সহায় কৰে বা এসাঁজ আহাৰ দিবলৈ যত্ন কৰে। কাৰণ তেওঁ সেই মানুহখিনিক, সেই মানুহসকলক ঈশ্বৰ জ্ঞান কৰে। তেওঁ জানে তেওঁলোকক সহায় কৰা মানেহে মই পুণ্য ভাগ পাম বা ঈশ্বৰৰ অকণমান আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ম। এনেধৰণৰ কিছুমান মানুহ পাওঁ। সেই দুখীয়া মানুহখিনিৰ মাজত গৈ বিনা স্বাৰ্থত কাম কৰা কিছুমান মানুহকো আমি দেখা পাওঁ। তাত তেওঁ কিন্তু কোনো ধৰণৰ স্বাৰ্থ নাথাকে। তেওঁ এইকাৰণেই কৰে যে তেওঁ তেখেতলোকৰ সহায় কৰাৰ জৰিয়তে ভগৱানৰ ওচৰত তেওঁ প্ৰাৰ্থনা কৰা হয়। ভগৱানৰ পৰা অকণমান সহায় বিচাৰে, আশীৰ্বাদ বিচাৰিহে তেওঁ সেইখিনি কৰিবলৈ আগবাঢ়ি যায়। আৰু আমি এনেধৰণৰ মানুহ বহুত দেখিবলৈ পাওঁ। কিন্তু তাৰ মাজত এনেধৰণৰো কিছুমান মানুহ আমি দেখা পাওঁ, যিসকল মানুহে অকণমান কিবা এটা দান কৰি, অকণমান সাধাৰণভাৱে কিবা এটা এজন দৰিদ্ৰ লোককেই হওক, এজন দুখীয়া লোককেই হওক, এজন অসহায় লোককেই হওক, অকণমান দান কৰি গোটেই জগতখন বিলাই ফুৰা মানুহ দেখিবলৈ পাওঁ। আচলতে সেয়া তেওঁৰ অহংকাৰ। তেওঁ অহংকাৰ কাৰণে তেওঁ তেনেধৰণে গাই ফুৰে। তেওঁ কয় যে মই আমুকক ইমান টকা দি সহায় কৰিলোঁ। এজন নহয়, দুজন নহয়, তেওঁ বন্ধু বান্ধৱৰ পৰা ধৰি সমস্তজনক সেইখিনিকে গুণ গাই ফুৰে। আৰু এসময়ত গোটেই গাঁও বিয়পে, চহৰ বিয়পি যায় তেওঁ কৰা সেই কৰ্ম। কিন্তু তাৰ ফলত সেই দান লোৱা মানুহজনৰ মনত সুখ দিব পাৰিলে জানো? নাই, তেখেতে সুখ পোৱা নাই, বৰঞ্চ দুখ পাইছে। তেওঁ লাজ পাইছে, লজ্জিত হৈছে। তেওঁৰ পৰা দান লৈ তেওঁ লজ্জিত হৈছে, লাজ পাইছে। আৰু সেইকাৰণে সেই দানদাতাজনে ঈশ্বৰৰ পৰা পুণ্যভাগ পোৱা নাই, ঈশ্বৰৰ আশীৰ্বাদ পোৱা নাই। গতিকে আজি আমি তাৰ ওপৰতেই কথা পাতিম। এই কথাখিনিৰ ওপৰতেই কথা পাতিম যে মহত্বপূৰ্ণ দান কোনবিলাকক মহত্বপূৰ্ণ দান বুলি কোৱা হয়, তাৰ ওপৰত আজি কথা পাতিম। দান কৰিলে কেনেধৰণে দান কৰিব লাগে, কোনখিনি দান কৰিলে আমি ঈশ্বৰৰ পৰা পুণ্যভাগ লাভ কৰিম বা অকণমান আশীৰ্বাদ লাভ কৰিব পাৰোঁ, তাৰ ওপৰত আজি কথা পাতিম। এটা বুদ্ধদেৱৰ চুটি কাহিনীৰ মাজেৰে আমি এই কথাখিনি শিকিবলৈ আগবাঢ়ি যাম ভিডিঅ'টোৰ মাজত। আহক তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ যাওঁ। এদিন দুপৰীয়া সময়ত ভিক্ষু গৌতম বুদ্ধই গোটেই গাঁওখন ঘূৰি পকি আহি গৰমত এজোপা গছৰ তলত জিৰণি লৈ বহি আছিল। তেনে সময়তে এগৰাকী বৃদ্ধা মহিলাই বুদ্ধদেৱৰ ওচৰলৈ আহি থুকা-থুকি মাতেৰে ক'লে, মাত লগালে আৰু বুদ্ধদেৱক ক'লে, আজি আপুনি ইয়ালৈ আহিছে, কিন্তু মই আপোনাক দান কৰিবলৈ মোৰ হাতত একোৱেই নাই। মই বৰ দুখীয়া, মই বহুত দুখীয়া। মোৰ হাতত মাত্ৰ এতিয়া এটা আম আছে, কিন্তু এই আমটো মই আপোনাক দেখা পোৱাৰ আগতেই আধাখিনি খাই পেলালোঁ। গতিকে মই আপোনাক অনুৰোধ কৰিছোঁ, মোৰ এই আমটো, আধা খোৱা আমটো আপুনি গ্ৰহণ কৰে যেন। আপুনি গ্ৰহণ কৰিবনে বাৰু? এনেধৰণে বৃদ্ধাগৰাকীয়ে বুদ্ধদেৱক ক'লে যে আধা খোৱা আমটো তেওঁ গ্ৰহণ কৰিবনে বুলি প্ৰশ্ন কৰিলে।
তেতিয়া বুদ্ধদেৱে সশ্ৰদ্ধাৰে অতি শ্ৰদ্ধাৰে তেওঁ দিয়া সেই আধা খোৱা আমটো গ্ৰহণ কৰিলে আৰু তেওঁ দান পাত্ৰত সাদৰে ভৰাই থলে। বৃদ্ধাগৰাকীও তাৰ পৰা গুচি গ'ল সন্তোষ মনেৰে, মনৰ মাজত এসোপামান আনন্দ লৈ। কিন্তু এই দৃশ্য এজন ৰজাই অকণমান দূৰণিৰ পৰা প্ৰত্যক্ষ কৰি আছিল। ৰজা আচৰিত হৈছিল এই দৃশ্য দেখি, যে সেই বৃদ্ধাগৰাকীৰ আধা খোৱা আমটো বুদ্ধদেৱে ইমান শ্ৰদ্ধাৰে কিয় গ্ৰহণ কৰিলে? এই আমটোৰ মাজত ৰহস্য কি আছে? ইয়াৰ বিশেষত্ব কি? ৰজা জানিবলৈ ব্যাকুল হৈ পৰিল আৰু আহি বুদ্ধদেৱক সুধিলে সেই আমটো, আধা খোৱা আমটোৰ বিষয়ে। এতিয়া বুদ্ধদেৱে হাঁহি মাৰি ক'লে, হে ৰাজন, বৃদ্ধাগৰাকীয়ে তেওঁৰ সম্পূৰ্ণ সঞ্চিত পুঁজি মোৰ চৰণত সমৰ্পণ কৰিছে আৰু আপোনালোকৰ দৰে অজস্ৰ সম্পত্তি থকা মানুহে মোক ক্ষুদ্ৰতম অংশ, সেই সম্পত্তিৰ ক্ষুদ্ৰতম অংশ দান কৰে। তাৰ পাছত কিন্তু অহংকাৰ কৰে। কিন্তু সেই বৃদ্ধাগৰাকীৰ মনত মোৰ প্ৰতি সেই ভাৱ নাছিল। তেওঁ সম্পূৰ্ণ সঞ্চিত পুঁজি মোৰ বাবে মোৰ চৰণত সমৰ্পণ কৰিছিল। তেওঁ মোক আধা খোৱা আমটো দান কৰাৰ সময়ত মই তেওঁৰ মুখমণ্ডলত দেখিছিলোঁ মোৰ প্ৰতি থকা সেই কৰোণা ভাৱ, নম্ৰতা ভাৱ। আৰু এনেকুৱা দান সৌভাগ্য বলত পোৱা যায়। যুগ যুগান্তৰ পাছত ভিক্ষুসকলে এনেধৰণৰ মহত্বপূৰ্ণ দান পাবলৈ সক্ষম হয়। এনেদৰেই মুক্তভাৱে যিসকলে দান কৰে, তেওঁলোকৰ দান সদায় শ্ৰদ্ধাৰে গ্ৰহণ কৰা হয় আৰু তেওঁলোকক ঈশ্বৰে আশীৰ্বাদ প্ৰদান কৰে বুলি কৈ ৰজাক তাৰ পৰা যাবলৈ নিৰ্দেশ দিছিল। শেষত ভিডিঅ'টোৰ কথাখিনি কেনে পালে সকলো শ্ৰোতা বন্ধুৱে এটা কমেণ্ট কৰি জনাবচোন। ধন্যবাদ। আজিলৈ ৰাখিছোঁ। আকৌ লগ পাম এটা নতুন ভিডিঅ'।